মোক মহাৰাজ শুনিবলৈ মই তোমাক অনেক বাৰ কৈ আহিছোঁ। তথাপিও তুমি মোক মহাৰাজ কৈছা। তাৰ দৃষ্টিশক্তি নাই। সি সদায় পৰক আশ্ৰয় কৰি জীৱনৰ বাটত খুপি খুপি ৰাম দিব লাগিছে। মহাৰাজ তোমাৰ ৰাজদণ্ড হাতত থাকিলেও শাসনৰ ক্ষমতা মোৰ নাই। মোৰ কাৰণে ৰজা হোৱাটো এক পৰিহাস। মোৰ মনত কি দুখ লগা আপোনাৰ আমাৰ আগত প্ৰকাশ কৰক। ৰজা হৈ যে মই দিগ্বিজয়ৰ বাবে ওলাই যাব নোৱাৰো। পিতৃ পিতামহে এৰি থৈ যোৱা এই ৰাজ্যৰ চাৰিসীমা সৃষ্টি কৰিব নোৱাৰিব। আমাৰ বাবেই বিলুপ্ত হ'ব ধৰিছে। ইয়াতকৈ আৰু কি দুখ থাকিব পাৰে? মই আপোনাৰ মনৰ কথা বুজিছো দাদা। মই আপোনাৰ মনৰ কথা বুজিছো। দাসী পুত্ৰ হলেও এক পিতৃৰ সন্তান হিচাপে আপুনি সদায় প্ৰদান কৰি আহিছে। সেয়ে আপোনাৰ মনোবাঞ্ছা পূৰ্ণ কৰাটো মোৰ একান্ত কৰ্তব্য দাদা। পাৰিবা? তুমি মোৰ মনোবাঞ্ছা পূৰ্ণ কৰিব পাৰিবা? পাৰিম দাদা। মই আপোনাৰ মনোবাঞ্ছা পূৰ্ণ কৰিব পাৰিম। মই আজিয়ে অনন্ত নাৰায়ণক তুষ্ট কৰিবলৈ আৰু বৰ লাভ কৰিবলৈ অৰণ্যলৈ যাত্ৰা কৰিম। আৰু বৰ লাভ কৰাৰ পাছত পৃথিৱীৰ এক দিগ্বিজয়ৰ প্ৰবল ধুমুহা বৈ দিম। দাদা, জগতে আকৌ ব্যৱহাৰ কৰিব লাগিব গুৰু শক্তিৰ পৰিচয়ৰ কথা। বৰ আনন্দৰ কথা ভাই। বৰ আনন্দৰ কথা। ব'লা ভাই, তোমাৰ যাত্ৰা আয়োজন কৰোঁগৈ ব'লা। কি পৰিতাপৰ কথা। মই যে কাহানিও জীৱনত দিগ্বিজয়ৰ আনন্দ উপভোগ কৰিব নোৱাৰিলো। আপুনি বেজাৰ নকৰিব। বিচিত্ৰ বিচিত্ৰ আপোনাৰ জীৱনত কিজানি সেই সৌভাগ্য লৈ থয়ে। এনে অমূল্য গাথাই মোক যাতনা দিবা। এনে অমূল্য গাথাই যাতনা দিবা। অনন্ত অন্ধকাৰেই যাৰ জীৱনৰ সৰ্বস্ব। পোহৰৰ পোহৰা তাৰ কাষলৈ জানিবা ভাই। পোহৰৰ পোহৰা তাৰ কাষলৈ জানিবা। মোক এতিয়া হয় তথ্যলৈ লৈ ব'লা ভাই।